নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল অসমীয়া ষ্টুডিঅ' চেনেললৈ তোমালোকক স্বাগতম আজিৰ ভিডিঅ'টোত আমি গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ কৰিবলৈ লৈছো সেবাৰ পৰা HSLC 2025 ৰ কপি পুনৰ নিৰীক্ষণৰ ফলাফল আজি ঘোষণা কৰা হৈছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে নিজৰ কপি পুনৰ চাবলৈ আবেদন কৰিছিল তেওঁলোকে এতিয়া ফলাফল চাব পাৰিব ফলাফল কেনেকৈ চাবা এটো খুব সহজ প্ৰথমে সেবাৰ অফিচিয়েল ৱেবছাইটত লগইন কৰিবা সেবাৰ অফিচিয়েল ৱেবছাইটটো হ'ল www.sebaonline.organization হোম পেজত কুইক লিংকছ সেকশনত ক্লিক কৰিবা তাৰ পাছত HSLC কপি ৰিচেকিং ৰিজাল্ট 2025 লিংকটোত ক্লিক কৰিবা তোমাৰ ৰোল নম্বৰ আৰু আন বিৱৰণ সঠিককৈ লিখি সাবমিট কৰিবা ফলাফলটো তোমালোকৰ স্ক্ৰিনত দেখুৱাব আৰু ইয়াক ডাউনলোড কৰি প্ৰিন্ট কৰি ৰাখিব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল ফলাফল যিয়েই নহওক তাক নহবা যদি কোনো সমস্যা হয় যেনে নম্বৰৰ পৰিৱৰ্তন সেবাৰ অধিক সহায়ৰ বাবে যোগাযোগ কৰিব পাৰা এটো এটা নতুন আৰম্ভণিহে মাথোন আগলৈ আৰু ভাল কৰিবলৈ চেষ্টা কৰিবা পঢ়া-শুনা আৰু কেৰিয়াৰৰ সৈতে জড়িত তথ্যৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ জয় অসম